আৰু সপোনবিলাক দেখিবৰ কাৰণে বহুত সহজ কিন্তু সপোনবিলাক পূৰাবৰ কাৰণে বহুত বেছি টান কি লাগে মই জোখতো ৰাখিছোঁ জোখৰ ৰাখিলে নহ'ব নহয় মই চাহ খাওঁ আপোনাৰ জোখতো ৰাখিছোঁ পাৰ্মানেণ্ট কাষ্টমাৰটো আমি সেইকাৰণে জোখতে ৰাখিছোঁ কম দিবাই লাগিব এইটো 1 টকাটো কম দি দিব লাগিব মোক আজি দিব লাগিব তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ব্ৰেণ্ড নিউ ব্লগছ আই হোপ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে দেখিব পাৰিছে বৰ ধুনীয়া এটা পৰিৱেশৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ মানে গাইজ আজি যাবলৈ ওলাই আহিছোঁ আমি কৰদৈ ৰিজৰ্টলৈ কৰদৈ ৰিজৰ্ট আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় 15 কিলোমিটাৰমান হয় মোৰ আৰু গাইজ কৰদৈ ৰিজৰ্টত যোৱাৰ আগতে মোৰ দোকানৰ অলপ কাম আছে কামখিনি কৰি লৈ আজৰি হৈ লওঁ আৰু দোকানত আজি কি কৰোঁ আপোনালোকক অলপ দেখাই লওঁ আৰু আবেলি সময়ত ধুনীয়াকৈ যাই আছোঁ কৰদৈ ৰিজৰ্টত আপোনালোকে চাই থাকিব সেইটো লাল চাহ খাবি নে গাখীৰ দিয়া চাহ খাবি গাখীৰ দিয়া খাবি তো গাইজ ফাৰ্ষ্ট কাষ্টমাৰ দাদা এজন আহিছে মোৰ দোকান খোলা সম্পূৰ্ণ হোৱাই নাই তেওঁ চাহ খাম বুলি ক'লে সেইকাৰণে হোৱা নাই বুলি ক'লোঁ অলপ সময় বহিব দিলোঁ আৰু চাহটো ধুনীয়াকৈ এতিয়া বনাব লৈছোঁ খাবা কি দিম অ' ভাই আহিলি আহিলোঁ কি কৰিবি আলু এই আলু চিঙৰা বনাব লাগিব হয় নেকি আৰু ইফালে আমাৰ এইটো পেহী হৈছে চাফাই মেইন মানুহ আৰু হোটেলৰ আৰু ইফালে আলু চালু কাটা সেইবিলাকৰ মেইন মানুহ গতিকে পেহীয়ে আলু কাটি আছে চিঙৰাৰ কাৰণে আৰু ইফালে কুকাৰৰ চিটি মাৰিলা ইফালে আছে পৰঠাৰ চব্জি আৰু ইফালে আমাৰ মিডুলতে পৰঠা বনাই আছে চিঙৰা আৰু পৰঠা বনাম তাৰপিছত ধুনীয়াকৈ মই কামখিনি কৰি লওঁ তাৰপিছত আজি কিমান কি কৰোঁ অলপ দেখাই যাম আপোনালোকক ফাৰ্ষ্ট টাইম এনেকৈ লাড়ুটো বেলি লয় তাৰপিছত কাটি ল'ব দুফাল কৰি তাৰপিছত ইয়াতে চব্জিটো সোমাই দিব জোক এইটো ধুনীয়াকৈ অলপ পিছত আমি তেলত এৰি দিম চিঙৰাটো আমাৰ নেক্সট টাইম এইটো হৈছে গজাৰ কাৰণে প্ৰচেচিং হৈ আছে বৰ্তমান যিজন আমাৰ চাহ বনোৱা মেইন নায়িকা তাই দুজনী অহা নাই বিজু বাইদেউ তেওঁ অহা নাই তেওঁ কিবা অসুবিধাৰ কাৰণে আজি 3 দিনমান হ'লে অহা নাই আৰু মই বহুত ব্যস্ত মানে চাহ বনোৱাত চাহ পৰঠা দিয়া কিবা কিবি তেওঁৰ কেৰেক্টাৰটোত ময়ো সোমাই আছোঁ আৰু মোৰ কেৰেক্টাৰটোতো লগতে আছে মোৰখিনিৰ লগতে বিজু বাইদেউটো মই কৰি আছোঁ পানী বটল আছে কি লগাইছিল দাদা কি লাগে আছিল কি লাগে মই জোখতো ৰাখিছোঁ জোখৰ ৰাখিলে নহ'ব নহয় মই চাহ খাওঁ আপোনাৰ জোখতো ৰাখিছোঁ পাৰ্মানেণ্ট কাষ্টমাৰটো আমি সেইকাৰণে জোখতো ৰাখিছোঁ কম দিবাই লাগিব এইটো 1 টকাটো কম দি দিব লাগিব মোক আজি দিব লাগিব 1 টকাটো কম দিয়ক আৰু মই তামোল খাব লাগে এটা আটাই দিয়ক আৰু এই আমাৰ গজা সহ অৱস্থা আৰু বেছি বাকী নাই কালাৰটো অলপ আহিছে তেলত উপঙি আছে এতিয়া পূৰা উতলি আছে আৰু এইফালে আমাৰ মৃদুলদাই ধুনীয়াকৈ খাজাৰ কাৰণে এনেকুৱাকৈ বেলি আছে এইটো ধুনীয়াকৈ বনাম এতিয়া তো গাইজ আজি হ'ল সোমবাৰ আৰু বলবম যিহেতু চলি আছে মই বলবমত যাব পৰা নাই কিবাকিবি মানে চোৱা চিতিৰ কাৰণে মই আহিছিলোঁ আমাৰ দোকানৰ ওচৰতে থকা শিৱ মন্দিৰটোলৈ মন্দিৰত সোমোৱা নাই এনেই আহিলোঁ একবাৰ অন্তৰৰ পৰা ভগৱানক ভাবিলে সেৱা এটা কাঢ়িলোঁ আৰু এইফালে আছে মন্দিৰটো মানে ধুনীয়াকৈ মন্দিৰত ভগৱানক ভাবি আহিলোঁ যাতে চব ভালে ভালে চায় আৰু চব মানুহে যাতে ভালে ভালে থাকে তাকে ভাবি আছোঁ সপোনবিলাক চবৰে আছেই আৰু সপোনবিলাক দেখিবৰ কাৰণে বহুত সহজ কিন্তু সপোনবিলাক পূৰাবৰ কাৰণে বহুত বেছি টান আমি নিজে মানে এতিয়া মানে প্ৰেক্টিকেলি বস্তুবিলাক পাইছোঁ কাৰণে গম পাইছোঁ এনেই সপোনটো দেখাটো বহুত সহজ সৰুতে ভাবিছিলোঁ অমুক কৰিম তমুক কৰিম কিন্তু প্ৰেক্টিকেল লাইফত বহুত বেছি টান চব কথাই আৰু ইফালে আমাৰ পেহীয়ে কি কৰি আছে পেহী কিহৰ কাৰণে এইটো অনাকলিক লাগি আৰু গাইজ পেহীয়ে ৰুকি আছে নাৰিকল অনাকলিৰ কাৰণে ইফালে এয়া গজা হ'ল খাজা হ'ল এবাৰ আকৌ আনৰকলিৰ কাৰণে প্ৰচেচিং হৈ আছে মৈদা মাৰি আছে তাৰপিছত ধুনীয়াকৈ নাৰিকলটো ভিতৰত সোমাই আনৰকলিটো বনাম আৰু আপোনালোকক অলপমান দেখাই দিম এইবাৰ ইফালে আনৰকলিৰ প্ৰচেচিং হৈ আছে এয়া আনৰকলি বনাই আছে এয়া নাৰিকল ইফালে ধুনীয়াকৈ বনাই এনেকৈ থৈ দিছে ঐ মৃদুলা কি বনাই আছা বুন্দিয়া আৰু বুন্দিয়াটো এনেকৈ বেচনে দি এইটো পানী দি পেলাই ধুনীয়াকৈ মাৰি লৈ মিক্স কৰি লৈ তাৰপিছত হ'ব এইটো ফুটবল আছে এইটো ফুটবল হ'ব মানে সেইটো হৈছে কাটা নিমকিৰ কাৰণে সেইটো কাটা নিমকি এইটো ধুনীয়াকৈ বেলি লৈ উঠি কাটা নিমকি বনাব এতিয়া 5:30 বাজিলে আবেলি
আৰু এতিয়া পদুম আৰু মই যাব ওলাই আহিছোঁ কৰ্দৈ ৰিজৰ্টলৈ। কৰ্দৈ ৰিজৰ্ট আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, 15 কিলোমিটাৰমান হয় আমাৰ দোকানৰ পৰা। ইয়াৰ পৰা বেছি দূৰ নাই, 5 কিলোমিটাৰমান আছে। ব'লকচোন আমি যাই লওঁ আৰু যাই উঠি আপোনালোকক তাৰ পৰিৱেশবোৰ দেখাই আছোঁ। তো গাইছ সেইটো হৈছে মৌগাঁও চক আৰু এইখন হৈছে এইটো ৰাস্তা হৈছে কৰ্দৈ ৰিজৰ্টলৈ সোমোৱা ৰাস্তা। আৰু এতিয়া আমি এইখিনি আহি পালোঁ, এতিয়া সোমাই যাম ইপিনেৰে। আমি মানে মহিলাপাৰাৰ পৰা যিটো টংলালৈ মেইন হাইৱে আছে বনাই আছে সেই হাইৱেটোৰে আহিলোঁ আৰু আহি মৌগাঁও যিটো চক আছে চকটোৰ পৰা ৰাইট চাইডে সোমাই আহিলোঁ এইটো ৰাস্তাৰে। ৰাস্তাটো অলপ বেয়া বাৰু, হ'লেও একো নাই, যাব পাৰিম। দুজনৰ টিকেট কেইটকা? 60 দিয়কচোন, দুটা। ফাইনেলি আহি পালোঁ আৰু ইয়াত টিকেট দুটা লৈ ল'লোঁ আৰু এইটো হৈছে মেইন গেটটো। এতিয়া সোমাই যাম ইফালে। তো গাইছ ফাইনেলি সোমাই আহি আপোনালোকে এনেকুৱা এটা পৰিৱেশ দেখাব, ধুনীয়াকৈ লাইটিঙৰ পৰিৱেশ এটা। তো গাইছ ফাইনেলি আহি পালোঁ কৰ্দৈ ৰিজৰ্টত। আহি ভাল লাগিছে, বহুত বেছি ৰিলেক্সেশ্যন লাগিছে আৰু মানে ইয়াতে সন্ধিয়া সময়ত আহি বহুত ভাল লাগে। লাইটিঙৰ ব্যৱস্থা আছে, বহুত কিবা কিবি আছে আৰু মেইনলি এইখন মানে এখন পাৰ্ক টাইপৰ ৰিজৰ্ট হয়। সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ ধুনীয়া, খিলনা কিছুমান আছে বা ধুলনি আছে। আৰু গাইছ ইয়াৰ পৰিৱেশটো বৰ বেছি ধুনীয়া, মানে চাৰিও চাইডে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে। চাৰিও চাইডে গাছ গছনি আৰু বৰ বিশেষ একো নাই বাৰু, হ'লেও এতিয়া মই আপোনালোকক দুটামান শ্বট লৈ দেখাম ক'ত কি আছে। আৰু নাইট ষ্টে কৰিব পাৰিব গাইছ, ইয়াতে আহিলে নাইট ষ্টে কৰিব পাৰিব। 3টা ঘৰ আছে, সেই তাতে ধুনীয়াকৈ ৰাতি থাকিব পাৰিব। ওচৰতে ৰেষ্টুৰেণ্টো আছে, ৰেষ্টুৰেণ্টত ধুনীয়াকৈ খানা চানা অৰ্ডাৰ কৰি খানাও খাব পাৰিব। আৰু মই এতিয়া আপোনালোকক ইয়াৰ শ্বট কেইটামান দেখাই আছোঁ। আৰু গাইছ ইয়াতে মানে সন্ধিয়া সময়ত আবেলি সময়ত আপোনালোক টাইম স্পেণ্ড কৰিব পাৰিব। সন্ধিয়া সময়ত বা আবেলি সময়ত আহি পেলাই ধুনীয়াকৈ মাইণ্ডটো ফ্ৰেছ কৰিব পাৰিব। সেইকাৰণে বৰ ধুনীয়া জেগাটো, মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে সঁচাকৈ বৰ ধুনীয়া চৰাই চিৰিকটি মাত শুনিব পাৰিব। আৰু ইফালে প্ৰাকৃতিক নাজাৰাবোৰ দেখা পাব আপোনালোকে, এই গছ গছনি লগতে এইটো ধুনীয়া এটা খাল আৰু চাৰিওপিনে এটা বৰ্ডাৰ আছে। বৰ্ডাৰৰ লগতে ইয়াতে লেখা আছে আই লাভ কৰ্দৈ ৰিজৰ্ট। আৰু ইয়াতে মানুহে বহুত ধুনীয়া ফটোশ্বুট কৰে। এইফালে আছে 3টা ঘৰ, সেই 3টা ঘৰত আপোনালোকে ৰাতি আহিলে নাইট ষ্টে কৰিব পাৰিব। সেই 3টা ঘৰ 3টা দেখিছে। আৰু এয়া ধুনীয়াকৈ ইয়াতে ফুল আঁৰি থৈ দিছে টাবত। তো গাইছ আহিলোঁ আৰু বহুত ভাল লাগিলে। আৰু ইয়াতে এতিয়া ৰাতি আমাৰ 7টা বাজিলে আৰু এতিয়া আমি ঘৰলৈ যাম অলপ পিছতে। আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিয়ক। বাই বাই।